তো হে গাইজ গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো গাইজ আজি হৈছে 7 ছেপ্টেম্বৰ আৰু আজি মানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে আজি অসমৰ 32খন জিলাত আজি ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ মৃত্যুৰ দিনাৰ গান কবিতা আবৃত্তিৰে ডক্টৰ ভূপেন হাজৰিকাদেৱক শ্ৰদ্ধা জনোৱা হ'ব। আৰু আমাৰ তেজপুৰতো মানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কলাভূমিত মানে আজি তাতে প্ৰগ্ৰেমটো ষ্টাৰ্ট হ'ব। তো আজি তালৈকে গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। তো ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। তো গাইজ ফাইনেলি কলাভূমি আহি পাই গ'লোঁ এইফালে, আৰু এইফালে মচিবুৰো আছে আইতা কৰি দিয়ে। তো এতিয়া আমি ভিতৰৰ পৰা অলপ চাই আহোঁগৈ। ব'লক ভিডিঅ'টো চাই থাকক। তো এইফালে আছে এয়া পায়েল, কি ক'বা কবিতা আবৃত্তি কৰিম ন, ভিতৰত যাম। তো এতিয়া ভিতৰত যাম আৰু এইফালে পাই গ'লোঁ ফাইনেলি। এতিয়া এইফালে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। তাৰপিছত এই শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তাৰপিছতো সভাখনেই আৰম্ভ হ'ল। তাৰপিছত ডিচি ছাৰ অহাৰ পিছত ডিচি ছাৰে 2-এষাৰমান ভাষণ দিলে। তো সকলোৱে কবিতা আবৃত্তি কৰা হৈ গ'ল। তাৰপিছত আমি ইয়াৰ মেমহঁতৰ লগত ফটো অলপ উঠিলোঁ। চবেই ফটো উঠাৰ পিছত এতিয়া ঘৰে ঘৰে যাওঁ আৰু তো ফাইনেলি কবিতা আবৃত্তি কৰা হৈ গ'ল, সকলোৱে কৰিলে, তাৰপিছত আমিও কৰিলোঁ। তো ফাইনেলি কবিতা আবৃত্তি কৰা হৈ গ'ল। তো তাত এতিয়া মানে ঘৰলৈ গৈ আছোঁ, কাৰণ আকৌ মানে বাছ নাপালোঁ তাত। তো এতিয়া গৈ আছোঁ আগত কেঁকোৰাফুল। তো তাত মেজিকত উঠিব লাগিব, তাৰপিছত তালৈ যাম আৰু তাৰপিছত গাড়ীত উঠাৰ পিছত ঘৰলৈ যাম। তাৰপিছত ভিডিঅ'টো আজি বেছি ডাঙৰ নহয়, অলপ সৰু আৰু। তো ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।